হেল্ল' নমস্কাৰ বন্ধু বান্ধৱ কেনে আছে সকলো ভাল নাই নিশ্চয় সকলো ভালে আছে মই এতিয়া এইফালে যাব ওলাইছোঁ ৰাতিপুৱা এতিয়া 8টা বাজিছে এতিয়া আজি দেওবাৰ দিন এইফালে ওলাই যাব লৈছোঁ আৰু এইটো লগত এটা আহি আছে গৈ লওঁ আৰু কি হয় কি নাই সকলোবিলাক দেখা যাম চাই দিব ভিডিঅ'টো নহ'লে সম্পূৰ্ণ কৰি এইফালে মালিকৰ জীপ এখন ৰখাই থৈছে এখন মালিকৰ ঘৰ চোতাল আৰু এখন গেট এইফালে ওলাই যাব লাগিব এতিয়া আমি গেটখন খুলি লওঁ দোকান এখনলৈ গৈ আছো আপোনালোকক দেখাম কি কি খাম আৰু কিবা কিবি তাত দোকান আহি পাই গ'লোহি দোকানৰ এইফালে আগফালে এডোখৰ এইফালে এইবোৰ যে টিং লগাই থৈছে কি লগাইছে জানে নাই জাবৰবিলাক দলিয়াই মানে এই মাটিডোখৰলৈ সেইকাৰণে দীঘল দীঘল টিং লগাই দিছে কিবা এটা খাই লওঁ বুলি ভাবিছোঁ নেৰেঙা বিলং বুলি কয় টেঙা জুচ এইটো খাই দিম আৰু এইফালে বৰা এটা লৈছোঁ খাই আছোঁ বৰাটো ভালে আছে ইমান বেয়া নহয় এইফালে দোকানখনৰ কি কি বস্তু আছে দেখাই দিছোঁ আপোনালোকক এইকেইটা লগৰকেইটা বহি আছে ইয়াত বিস্কুট চিস্কুট কিবা কিবি আছে আৰু এইফালে কলৰ বিস্কুট আছে বাদাম আছে কঁঠালৰ বিস্কুট কঁঠালৰ চিপছ এইবোৰ তিলৰ লাৰু বগা তিল ক'লা তিল এইটো হৈছে হিমালয় আলু চিপছ এনেকৈ এইখিনি কলৰ চিপছ তাৰপিছত এইফালে আছে মিক্সাৰ এইটো পাপৰ ফ্ৰাই কৰি বিকে ইয়াত এইবিলাক চব চিপছে হয় আৰু এইটো চব কাটা বিস্কুট ইমান অকণমানি দোকানখন আমাৰ ৰুমৰ পৰা বেছি দূৰ নহয় দোকানৰ পৰা ফুল কৰি থৈছে মাল এইফালে ফিউজ এটা আছে এইফালে এতিয়া কাম কৰি আছে লগৰকেইটা কাইমেট বনাই আছে এখন চিটখন এনেকৈ দিব লাগে তাৰপিছত এনেকৈ ভৰাই দিব লাগে তাৰপিছত চুইচটো দি দিলে হ'লে ওপৰলৈ গুচি যাব এতিয়া এইডাল ঘূৰাব লাগিব এতিয়া এইটো দেখিছেনে উঠি গৈ আছে চুইচটো দিলে ওপৰলৈ উঠি যায় পেচিং লৈ লয় মানে পেচিং লোৱাৰ পিছত এই নিচিনা মাইট বনি আহে এইখিনি গুচাই দিব লাগে গুচাই দিলে গোটেই ডিজাইনটো ওলাই পৰে আৰু পুৰা স্পীড কৰিব লাগিব এইখন চাওক কি ধুনীয়া এতিয়া এইখিনি গৈছে বৰ গৰম হৈ থাকে মানে ছাইডটো কাটিব লাগিব এতিয়া এখন ফিনিচিং হৈ গ'ল এখন ছাইডটো এনেকৈ কাটিব লাগে বটালিৰ লগত কেঁচিৰ লগতো কাটিব পাৰি ইফালে কাটি দিছে এনেকৈ ধুনীয়াকৈ তাৰপিছত এইটো কেঁচিৰ লগত কাটি সমান কৰি দিব এতিয়া বেছি দিন নালাগে এইবোৰ বনাবলৈ কম সময়তে হৈ যায় নাৰিকলৰ ৰছীৰ পৰা এইবিলাক চব বনিছে মানে এইবিলাক যে দেখিছে কোলাবিলাক এইবিলাক চব আমাৰ বেয়া টায়াৰবিলাক ধূলি কৰি আনি বনায় এইটো পেষ্ট বুলি কয় এইটো হিট কাৰেণ্টৰ লগত হিট হৈ থাকে গৰম হৈ থাকে গৰমত পেচিং দিয়াৰ পিছত এইবিলাক বনি যায় মানে এইটো খুলি দিছে এতিয়া আকৌ এখন ওলাই যাব এতিয়া এইখন ওলাই গ'ল দেখিছে এনেকৈ পেলাই দিলে বছ হৈ গ'ল এনেকৈ এৰুৱাব লাগিব আকৌ একেটো ষ্টাইলতে কাম কৰি থাকিব লাগে একবাৰ শিকিলে হ'লে আৰু তাৰপিছত টেনশ্যন নাই অসমতে নতুনবাৰবিলাক আহিলে গ'লে 2-3 দিন লাগে এইবোৰ কাম শিকিবলৈ এনেকৈ লগাব লাগে এইবিলাক হাজিৰাটো বেছি ইয়াত সেইকাৰণে ইয়াত কাম কৰিব আহে আৰু ল'ৰাবিলাক আমিও আছোঁহি আৰু এখন এনেকৈ পাৰি দিব লাগে এইবোৰ চব
টায়াৰৰ পৰা বনাইছে কোলাখিনি পাউডাৰ নিচিনা কৰি লৈ আহে মেচিনত কুটাই পিনি তাৰপিছত ইয়াত মই যিটো কোম্পানী মিলত কাম কৰোঁ এনেকুৱা চিটবিলাক বনাওঁ কোলা এইটো সোমাই গ'ল এতিয়া এইটো চুইচ দি দিছে ইয়াত চুইচ আছে দেখিছে এইটো চুইচটো এতিয়া উঠাই দিলে হ'লে এইটো পেচিং লৈ ল'ব পেচিং দি দিয়ে তাৰপিছত গৰমত ধুনীয়াকৈ হৈ আহে আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাবা আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব তেনেহ'লে আজিলৈ বাই বাই টাটা সকলোৱে ভালে কুশলে থাকক তেনেহ'লে বাই বাই দেই আজিলৈ